এতিয়ালৈকে কৰ্তৃপক্ষই নাই দেখোন এটা পৰীক্ষা নহয় পৰীক্ষা নহয় ডিক্লাৰ কৰিলে হ'ব নেকি ইয়াতটো ক'ব লাগিব নটিচ মাৰিব নহয় কেতিয়ালে নটিচ মাৰিব 9টা বাজি গ'ল কেতিয়া নটিচ মাৰিব ডিক্লাৰ কৰিলে না নিউজত দিলে আমাৰ নিউজ চাবলৈকে আমাৰ ব্যৱস্থা নাই দেখোন হাইস্কুল শিক্ষান্ত পৰীক্ষা আজি মানে বিজ্ঞান শাখা আজি মানে এক্সামিনেশ্যন আছিলে তো সেবা মানে আজি বাতিল কৰিলে পৰীক্ষাটো কেলে বাতিল কৰিলে মানে পেপাৰ লিক হৈছে বুলি কৈছে পেপাৰ বোলে হেৰি হৈছে লিক হৈছে হয় নহয় হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল আৰু মই ইণ্টাৰভিউ আপোনালোক স্বাগতম জনাইছোঁ আজি মানে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজি বিজ্ঞান শাখা আজি মানে এক্সামিনেশ্যন আছিলে তো সেবাই মানে আজিতো বাতিল কৰি দিলে আৰু মানে এই বাতিল কৰা সন্দৰ্ভত মানে আমি ভিডিঅ' এটা বনাবলৈ লৈছিলোঁ মানে মই মোবাইলটো লৈ আহিছিলোঁ ঘৰৰ পৰা চব দেখা যাম এফালৰ পৰা চুলু বাইকেইটা যদি মানে হিয়া মুকুটা যদি একা যদি ৰখাবলৈ দিয়া হয় ন হিয়া মুকুটাখিনি চাগে লৈ চুৰ কৰি পেলাব এই পেপাৰ সাধাৰণ পেপাৰখনে ধৰিব পাৰে এটা এতিয়া কি ভাল কৰিবলৈ চৰকাৰে পইচা দি ৰখাই দিছে এটা মুঠি দিম মানে মুখত হয় হয় মুখত মুঠি দিম চালা চেপা মুখত মুঠি দিম বুলি কৈছে তো চেপা যদি এখন এনেকৈ যদি পেপাৰখন যদি ভালকৈ ৰাখিবই নোৱাৰে পৰীক্ষা কেলৈ পাতিছে এইবিলাক চৰকাৰ যে এইবিলাক ঘণ্টা ঘণ্টা নকওঁ এতিয়া নকওঁ আকৌ হিন্দীখনৰ মাইকী কেইজনী ৰিক্স ল'ব পাৰিব মাইকীজনী বেলেগলৈ গুচি যায় ৰিক্স ল'ব পাৰে কোন যদি হীৰা কেইটামান যদি সিহঁতক ৰখা হয় ন সিহঁতি সেইকেইটা ৰখাব নেমে মোৰ আছে কিডনী এটা তাৰ যদি চলিবলৈ আমাৰ গোটেই হোৱাকে পাছ কৰাই দিব লাগে পৰীক্ষা মেট্ৰিকে বাতিল হৈ যাব লাগে মেট্ৰিক বাতিল হৈ যাব লাগে মোবাইল নাই ইয়াত নটিচ এখন মাৰিব লাগে ইয়াত প্ৰিন্সিপাল নাই অথৰিটি মানুহ নাই ইয়াত তেখেতৰ খং উঠিছে না চবৰে খং দিব ন এইটো চবৰে লাইন নাই নিউজ চাবলৈ মোবাইল নাই ক'ত কোনে মাৰিব কেতিয়া মাৰিব কেইটা বাজিলে এতিয়া চাওক সমস্যা কেইটা বাজিল প্ৰিন্সিপালে নাই তাতে সোমাই খালো তেওঁলোকেতো একো নাজানে চকীদাৰটোক সুধিম নেকি আজি যে পৰীক্ষা বাতিল হ'ল কিবা এটা কত আজি মানে কি কেনেকে লিক হ'ব পালে পেপাৰখন মই এতিয়া আনি আছিলো দি দিলো বা সুবিধা পাই কি কবা মই পালো না পাই পেলাই দি দিলো কি কবা উপায় নাই এতিয়া মানে চায়েন্সৰ পেপাৰখন যে লিক হৈছে হিন্দী পেপাৰখন লিক হোৱা মানেনো কি আছে হ'বও পাৰে সেইখন হ'ব তেতিয়াহ'লে আমাক পৰীক্ষাই বাতিল লাগে আমাক এই চাবজেক্ট বাতিল নালাগে আমাৰ পৰীক্ষাই বাতিল গোটেই পৰীক্ষা কৰিলে হ'ল চাবজেক্ট বাতিল কৰিব আমাৰ চবকে পাছ কৰিলে হ'ল চব মানে আচৰিত হৈ গৈছে পৰীক্ষা বাতিল হোৱাৰ কাৰণে হয় ন তহঁতি আচৰিত হৈছে নে চব আচৰিত হৈ গৈছে পৰীক্ষা বাতিল হোৱাৰ কাৰণে তো এতিয়ালৈকে প্ৰিন্সিপাল অহাই নাই মাষ্টৰৰ নটিচ মাৰিব লাগে সোনকালে নটিচ মাৰিব লাগে এতিয়ালৈকে প্ৰিন্সিপাল নাহিলে কি হ'ব ন তো গাইছ আমাৰ ৰুমত এইটো আমাৰ মানে হল হয় তো ইয়াৰ হলত আহি আছো আমি তো ইয়াত চিচি কেমেৰা আছে বোলে অলপ বনাবলৈ দিগদাৰ হৈছে তো আমাৰ এই ৰুমত কোনো নাই দিয়া ইয়াত তো অকলে পৰীক্ষা দিম বুলি ভাবিছোঁ অকলে পৰীক্ষা দিম ইয়াৰ বহা জেগা ডাইৰেক্ট ফ্ৰণ্টতে কৈছোঁ মই ডাইৰেক্ট ফ্ৰণ্টত অকলে পৰীক্ষা দিম এইটো আমাৰ হলটো এই অৰ্ডাৰ আমাৰ ছাৰে অৰ্ডাৰ দি আছে ওপৰত অৰ্ডাৰ আজি পৰীক্ষা বাতিল হোৱা অৰ্ডাৰ পৰীক্ষা বাতিল নালাগে আমাক গোটেই মেট্ৰিকে বাতিল লাগে আজি আমাৰ চায়েন্সৰ পৰীক্ষা বাতিল লাগে আমাক গোটেই মেট্ৰিকে বাতিল লাগিব আমাক এতিয়া আমি লাচিতৰ দিনৰ ৰাতিতে পঢ়ি পৰীক্ষা দিয়া মানুহ
1 ঘণ্টাত পেপাৰ উলিয়াই 1 ঘণ্টাত পৰীক্ষা দিয়া মানুহ একচুৱেলি চ' তুমি মানে কেনেধৰণে পঢ়িছিলা দিনৰ ৰাতি লাইন নাথাকিলেও জোনৰ পোহৰত পঢ়োঁ ধুমুহা মাৰিলেও মই বাহিৰত ওলাই পঢ়োঁ গছৰ তলত আৰু ৰাতি দিনত মই পঢ়োঁ সদায় পঢ়োঁ পঢ়িয়ে থাকোঁ ৰাতি তুমি আজি কেইটা বজালৈকে পঢ়িলা সাজু হৈ আহিছিলা মানে মই ৰাতিপুৱা 5টা পৰা ৰাতি 6টালৈকে পঢ়িছিলোঁ এই বৰ্ড চৰ্ডত ৰখি আছে পৰীক্ষা মানে পেপাৰ দিব আহিব বুলি মানে কেলে ৰখি আছা তুমি পেপাৰে অহা নাই ইমান দেৰি বহিছে পেপাৰ অহা নাই তো আজি বাতিল হ'ল বুলি তুমি পৰীক্ষাটো গম পাইছা নাই পৰীক্ষা বাতিল হ'ল বুলি গম পাইছা আজি মানে চায়েন্সৰ পৰীক্ষা আছিলে আজি বাতিল হ'ল বুলি পৰীক্ষা চেবাই কত পৰীক্ষা কৈছে কোনে কৈছে চেবাই কৈছে চেবা মুখত মুতি দিয়ে কি মুতি দিম তাৰ মুখত আজি পৰীক্ষা নহয় বুলি তুমি গম পোৱা নাই নি নাই পোৱা নাই নহয় ই বোলে পৰীক্ষা